ৰাতিপুৱা ৰাতিপুৱা মূৰটো গৰম হৈ গ'ল দেই। মাজনী বাচনী মই ধুনীয়া এনে কাপোৰ আছে, মোৰ ওচৰত কি কাপোৰ আছে চা আকৌ। নাই মই এনেকৈ থাকিলে নহ'ব, অকণমান নিজকে চেঞ্জ কৰিব লাগিব, ষ্ট্ৰং কৰিব লাগিব, কিবা এটাতো কৰিব লাগিব, নহ'লে তেনেকুৱা কাপোৰ কেইযোৰমান কেনেকৈ পাম। কিবা এটাতো বুদ্ধি উলিয়া থুনো কি, কিবা এটা বুদ্ধি উলিয়া, তেনেকুৱা কাপোৰ দুযোৰমান কেনেকৈ লওঁ তোৰ আকৌ কি হ'ল? মোলৈ এনেকৈ বেকা বেকিকৈ চাই থাকিবি, মাথাটো গৰম হৈ আছে, গোটেই খংটো ওপৰতে উলিয়াই দিম। কি কৰোঁ মাথাটোৱে চলা নাই নহয়, কিবা এটাতো ভাবিব লাগিছিলে। এটা কাম কৰোঁ, মা গড্ৰেজৰ লকাৰত বহুতো পইচা আছে, তাৰপৰা কেইটামানকৈ চুৰ কৰি থাকিম নেকি মা গা ধুবলৈ যাওঁতে? বেয়া হ'ব নি বাৰু আইডিয়াটো? আৰে তুমি কি অকলকা দুশ্মন, কি অদৰকাৰী কথা ভাবিছ? মাজনী বাটো ঘৰতে আছে, চুৰ কৰিবলৈ গ'লেচোন ধুয়াই পৰিম। বাদ দে আৰু এইবিলাক কি ভাবি আছ, ভাল বুদ্ধি এটা ভাবিব পৰা নাই। তোৰ যে কাম নাইকিয়া আৰু দেই, এইটো জীয়াই থকা একো অৰ্থই নাইকিয়া হৈছে। আইডিয়া মিল দিয়া কিবা এটা আইডিয়া, ভাল আইডিয়া এটা আহিছে মাথাত। এটা কাম কৰিম, দেউতা বগৰ বগা ধুতিখন ৰাতি পিন্ধি লৈ মাক ভয় খুৱাম, ভয় খুৱাই পইচা কেইটামান লুটিব লাগিব কেনেবাকৈ। তাৰপিছত দুদিনমান হৈ গ'লেই একদম বঢ়িয়া বঢ়িয়া কাপোৰ কিনিব পাৰিম। মজা মজা আৰাম কৰি থাকিম, ৰাতি প্লেনটো কৰিব লাগিব। ভাই কি হ'ল? কি বেছ কৰি আছা? কি হ'লনো? মা একো নহয় এনেই কিবা এটা ভাবি আছিলো। আজিকালি মই দিনতে সপোন দেখো নহয়, কিবা কিবি ভাবি থাকো, কিবা হৈছে মোৰতো বৰ টেনশ্যন হৈছে নহয়, গম পাইছে নাই? সেই মানুহটো একো এটা নোহোৱা পা সেইটো কাৰণে কিবা কিবি বকি থাকো আৰু, বাদ দিয়ক মোৰ কথা নধৰিব। তোমাৰ কথা এনেও নধৰো দিয়া, চিন্তা নকৰিবা। হ'ব যোৱা, হেৰি ভাতটো উঠাই থৈ আহিছোঁ, দালিটো উঠাই দিবা দেই। মই অকণমান পৰোঁগৈ, ভাগৰ লাগিছে। সোনকালে ভাতটো বাঢ়ি দিবা, আজি 9টামান বজাতে খাই শুই যাম সোনকালে। সেই মই উঠাই দিম আৰু যাওক, আপুনি পৰকগৈ। সেই নহয় না, আজি কিবা মনটো ভাল লগা নাই, কিবা ভয় লাগি আছে। কিবা শব্দ শুনি আছো আজি, জানেনে? এইখনতে খিৰিকীখনতে ঘটং কৰিছে, আকৌ মেকুৰীটোও কেনেকৈ চাই আছে, ভাল লগা নাই কিবা, জানেনে? আপোনাৰ লাগিছে নি বাৰু কিবা? হে কিনো থাকিব, একো নাই অ'। তুমি এনে যি টি ভাবি নাথাকিবা, একো নাই। যোৱা সোনকালে যোৱা, এইবিলাক ভাবি থাকিলে বেয়াহে আকৌ, গম পাইছে নাই? মোৰ বিৰাট টোপনি ধৰিছে দেই, দেৰি কৰি নাথাকিবা। যোৱা ভাতকেইটা উঠাই দিয়াঙে। অকণমান ভয় খুৱাই পঠিয়াইছো আকৌ, তেতিয়াহে ৰাতি ভূত ওলালে আৰু অকণমান বেছি ভয় খাব। জুই দিয়া বুলি কয় এইবিলাক, জুই দিছো অকণমান। ৰাতি যিটোহে প্লেনিং কৰি থৈছো, বহুত ৰিক্সি কাম, বহুত ৰিক্সি কাম, কিবা এটাতো কৰিব লাগিব। যাওঁ, এই চাদৰ মেখেলাযোৰ সলাই লওঁগে, বৰ অশান্তি লাগিব দিনডাল পিন্ধি। মোৰ নাইট চুটটো পিন্ধিয়ে ভাল লাগে। নাই আজি ফ্ৰককে পিন্ধিম, ফ্ৰক বহুত দিন পিন্ধা নাই। মায়ে ৰাতি 9টাতে শুম বুলি ক'লে, ই 10টা বাজিবলৈ হৈছিল, কেতিয়া শুব জানো? বৰ দিগদাৰ হৈছে দেই। হেৰি কৰিব লাগিব, ৰাতি 12মান বজাত যাব লাগিব। এতিয়া গ'লে ভয় নাখাব, ইমান সোনকালে ক'ত ভূত ওলাব। যাওঁ, চাই আহোঁগৈ, শুইছে নাই? হৰা, আজি বৰ টেনশ্যনত থকা নিচিনা লাগিছে, নোহোৱা নি আজি? তোমাৰো কি দৰকাৰ একেবাৰে বৰ, মই তেনেকৈ নাথাকোঁ। বৰ চকু মাৰি থাকা তুমি। মাইকী মানুহৰ পিছফালে চকু মাৰি থকাটো ভাল কথা নহয়। আইও, এজনী যে একো এটা ক'বই নোৱাৰে, কিনো ক'লো? ভুবুৰা নাথাকিবা, মাথাটো বেয়া হৈ যায় আকৌ মোৰ। হ'ব দিয়া। এই ধনে ফোন কৰিছিলে, মোৰ সিহঁতৰ ঘৰত থাকিবলৈ মাতিছে, মাক বাপেক নাই বোলে, ৰাতি অকলে ভয় কৰে। মই তাত থাকিবলৈ যাওঁ, তুমি পাৰিবা নহয় অকলে শুবলৈ? মই যাওঁ দেই, থাকা। এই ৰাতি 10টা বজাত ক'লৈ যাব লাগে হা? একদম কাম বন নাই, ঠেং ভৰি ভাঙি দিম আকৌ, ঘৰতে থাকা। পিছে এটা কথা, আজি যদি নাথাকি মই ভয় খুৱাবলৈ ভাল হ'ব। হেৰি যোৱা বাৰু, ৰাতিপুৱা সোনকালে আহিবা আকৌ দেই, মোৰ মূৰটো বেয়া নকৰিবা। সোনকালে আহি বিচনা চিচনা পাৰিবলৈ পাই যাবাহি। মই পাৰিব নোৱাৰো, আজি ভাত বনালোঁ, মোৰ বিৰাট ভাগৰ লাগিছে। তাই এনেকুৱা ক'ব যেন তাই মোৰ লগত বিয়া হোৱা নাই, বাপেকে মুখে যৌতুকত দি পঠিয়াইছে। কাম আকৌ মই কৰিব লাগে। এইখন ঘৰত থাকে নেকি? মই এদিন নহয় 2 দিন থাকিম তাত। তুমি কি কৰা কৰি থাকিবা। কি ক'লা আকৌ কোৱা। একেবাৰে মুখখন যেন একদম মানে কি কওঁ ইয়াত, 2 দিন থাকে বোলে, কি কওঁ বাৰু? বাই, গুড নাইট। কোনো ভয় নকৰা হ'লেও মোলৈ 12টা বাজিবইছো নেকি? মাহঁত চাগে টোপনি গ'ল, নাক গুগুৱাই আছে কিবা, মই শুনি আহিছোঁ নহয়। যাওঁ, কামটো অঞ্জাম দিওঁগৈ। বেয়া লগা নাই, ভাল ভূত লাগিছে। ভূত যদিও একেবাৰে ধুনীয়া ভূত লাগিছে ন? সেই আকৌ মাতটো ভূতৰ নিচিনা উলিয়াব লাগিব, নহ'লে আকৌ কেনেকৈ ভয় খাব? ঐ, মই ভূত হয়, ভূত। একদম পাৰফেক্ট, তুমি কি পাৰফেক্ট, একদম মজা মাত উলিয়াইছ। যাওঁ, কামত লাগি যাওঁ। এনেকৈ নাক শব্দ দিয়ে নে? সঁচাকৈ ভূত হ'লে পলাই দিব পাৰিম। হ'ব তুমি বেছি কথা নাপাতিবি, কামলৈ যা। गुमनाम है कोई बदनाम है कोई
চিঞৰি থাকিবচোন ৰাতিখন গান গাবলৈ পাইছে নেকি গুমনাম হে কৈ হেৰি কিন্তু চিঞৰি বাক কৰি আছে অকণমান পলাই দিওঁ বাকলি অথনিবা কোনে গান গাই আছিলে এখেতচোন আজি ঘৰত নাই পাহৰিলোৱেই কোনে গান গাইছিলে হে প্ৰভু ৰক্ষা কৰিবা জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপি সতি লোক সাগৰ মামনি ভগৱানৰ নাম লওঁ একো নহয় চিন্তা নকৰিবি ভগৱানৰ নাম লওঁ কি আছিলে ভগৱানৰ নামেই পাহৰি গৈছোঁ ভয়তে জয় হনুমান জয় শ্ৰীকৃষ্ণ হে শিৱ বাবা ৰক্ষা কৰিবা হে ভগৱান আৰু কোন ক'ত আছে সকলোৱে ৰক্ষা কৰা মণি আজি ভগৱানক মাতি লাভ নাই মামনি উঠ মামনি গুমনাম হে কৈ মোক এৰি দে ভূত ভগৱান নে আপুনি কিয় বুদ্ধা মই একো কোৱা নাই মই চকু মেলিব পৰা নাই ভয়তে বুদ্ধা আপুনি যাওকগৈচোন যাওক কি লাগে কওক কাইলৈ বগা মিঠা বনাই খুৱাম পিঠাগুড়ি লাডু বনাই খুৱাম বুদ্ধ দাদা যাওকগৈচোন যাওক এনেকে নহ'ব মামনি তোৰ গডৰেজত কিমান পইচা আছে উলিয়াই দে মামনি বুদ্ধা যিকেইটা আছে গোটেইকেইটা লৈ যাওক বেছি নাই টকা 20,000 আছে বুদ্ধা চব লৈ যাওক বুদ্ধক মোৰ পইচা কিহৰ দৰকাৰ বুদ্ধা হ'লেও লৈ যাওক মোক এৰি দিয়ক কৃষ্ণ হৰে কৃষ্ণ জয় শিৱ বাবা আৰু কোন কি ভগৱান আছিলে জয় মা কালী জয় দুৰ্গা যোন আছে আহক আহি যাওক মোক বচাওক প্ৰভু মই মৰিলোঁ আৰু মামনি তই শুই থাক মামনি মই কি আছে লৈ যাওঁ মোক কিন্তু আমনি নকৰিবি মামনি নহ'লে মই আকৌ আহি যাম মামনি গুমনাম হে কৈ তুমি কি পইচা আছে চব লৈ বল পটাপট কৰ হে ভগৱান আমাৰ ঘৰনো ভূত কপা ওলালে খালে মোৰ আজি মোৰ হাৰ্টৰ প্ৰব্লেম আছে নি বাৰু উশাহ নোপোৱা নিচিনা লাগিছে হাৰ্টৰ প্ৰব্লেম থাকিলে আজি মোৰ হাৰ্ট এটেক আহিব গ'ল যে যেনে তেনে যা পইচা পাতি কি আছে চব লৈ যা মুঠতে যাওঁ আমাৰ ঘৰপা আজি ধুনীয়াকৈ ঠিকেই কৈছিলে কিবা বোলে খিকি মাত শুনি আছিলে মেকুৰীয়েটো বোলে বেকাকৈ চাইছিলে আমাৰ ঘৰত ভূত ওলাইছে হেৰি কলৈ গ'ল তুমি কি ক'ত গ'লা মাজনী কলৈ গ'লি আমাৰ ঘৰত ভূত ওলাইছে সোনকালে মোৰ হাৰ্ট এটেক আহিব দিয়া সোনকালে কিয় ইমান চিঞৰিছে কিবা হ'ল নেকি ইমান চিঞৰিছে যে মৰতিহঁত ইমান চিঞৰিছোঁ তহঁতি একো গম পোৱা নাই নে আমাৰ ঘৰত ভূত ওলাইছিলে মোক যে নিনিদে মই বাচিলোঁ মাৰজনী যেনে তেনে দেখিবলৈ পাইছোঁ মুখখন যেনে তেনে দেখিবলৈ পাইছোঁ তহঁতি ক'ত আছিলি ইমানকৈ চিঞৰি আছোঁ ভূত মই এইবিলাক ভূত বিশ্বাস নকৰোঁ দেই কি কথা কৈছা সপোন দেখিলে চাগে মাজনী বা হ'বও পাৰে চাগে নহ'লেনো মায়ে এনেকৈ চিঞৰিবনে চা কালি অহা ধুনীয়া ছোৱালীজনীও মই যে সঁচা কথা কৈছোঁ বুজি পাইছ তই যে তথাপিতো বুজি পোৱা নাই কি ছোৱালী জন্ম দিলোঁ মই তোক মায়ে ধৰিব নোৱাৰিলে যাওঁ দেই সেই দেখিছেনে বাৰু আমাৰ ঘৰত কেনেকৈ ভূত ওলালেহি অত বছৰৰ পৰা ইয়াতে থাকিলেও একো ভূতচোন নাই এতিয়ানো ক'ৰবাত ভূত ওলালে মই নাজানো আৰু হেৰি কৰিব ইমান ভয় খালেও দেখিছেই নহয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব অহা খণ্ডলৈ বাট চাই থাকিব দেই আজিলৈ যাওঁ